নমস্কাৰ ভিউৱাৰ্ছ, মই মানস কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এক অন্য ভিডিঅ'লৈ। আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই গম পাইছে চাগে আজি আমি ক'ত উপস্থিত আছোঁ। আজি আমি আছোঁ হাজোৰ এখন ৰবৰৰ খেতিত। আমি কেনেকুৱাকৈ ৰবৰ ইয়াৰ পৰা গছৰ পৰা হয়, ৰবৰৰ গছ কেনেকুৱা, কি পদ্ধতিত কৰা হয়, গোটেইখিনি দেখুৱাবলৈ বা ক'বলৈ চেষ্টা কৰিম। আহক। ৰবৰৰ গছ, ইয়াৰ পৰা ৰবৰ উৎপন্ন কৰা হয়। ইয়াৰ পদ্ধতিটো হৈছে ৰবৰেৰে মানে দাও কটাৰীৰে এনেকুৱাকৈ ইয়াক আগ দিয়া হয়। আগ দি ইয়াতে এই হেৰিটো কৰি ইয়াৰ যিটো আঠা আছে, আঠাটো যায় ইয়াতে তোমাৰ জমা হয়। এই জমা হোৱা আঠাখিনি এই বস্তুটো বেছিকৈ হয়, প্ৰায় ইমানমান হয়। আৰু এই বস্তুটো লৈ ইয়াক মেচিনত সেই কৰি আমাৰ বিভিন্ন বস্তু তৈয়াৰ কৰা হয়, যেনেকুৱাকৈ চাইকেলৰ টিউব, বাইকৰ টিউব, অন্য অন্য বহুতো ৰবৰৰ বস্তু। এতিয়া মোৰ লগত উপস্থিত আছে এই ৰবৰৰ খেতিখনৰ লগত জড়িত এজন ব্যক্তি। তেখেতৰ পৰা আমি জানিব বিচাৰিম এই ৰবৰৰ খেতিৰ বিষয়ে কিছু কথা। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী ৰঞ্জিত বৈশ্য। মোৰ ঘৰ হাজো গণেশগুৰি। আমি ইয়াতে থাকোঁ, ৰবৰ লগত লাগি আছোঁ। চ' আমি ৰবৰ কেনেকৈ উৎপত্তি কৰোঁ বা উৎপাদন কৰোঁ সেইটো আপোনালোকে চাবলৈ হ'লে বহুত সময় লাগিব। চ' সেইটো নাপাবই চাবলৈ। চ' তথাপিও নমুনা এটা দেখুৱাই দিব পাৰোঁ আপোনাক। যেনেকুৱা এই সৰু গছডাল গছত দেখি দিব, সেই সৰু গছডাল দেখিছানে? তাক পুতিবলৈ আমি মোটামুটি আজি 2-3 বছৰ হৈ গ'ল। চ' এতিয়ালৈকে আমি তাৰ পৰা প্ৰডাক্ট নাপাওঁ। ঠিক 7 বছৰ 8 বছৰ পিছতহে আমি তেওঁৰ পৰা প্ৰডাক্ট পাম। চ' সেনেকৈ আমাৰ মেহনত হয়। ইয়াত ৰবৰ আছে মোটামুটি 500-600 ডালমান। চ' 7-8 বিঘামান মাটি হ'ব। চ' সেইখিনিক লৈ আমি কমিটিখনে এটি জড়িত হৈ চলি আছোঁ। এই ৰবৰৰ পৰা কি কি বস্তু বনোৱা যায় আৰু ইয়াৰ চাহিদাটো কেনেকুৱা? ৰবৰৰ পৰা কি কি বস্তু বনোৱা যায় আমি জানো যে ৰবৰৰ পৰা ইয়াত 34,000 বস্তু আৱিষ্কাৰ কৰিব পাৰি এই ৰবৰৰ পৰা। আৰু এই ৰবৰৰ পৰা চাহিদা মানে কেনেকুৱা, ইয়াৰ মূল্যটো কম, প্ৰায় 400-500 টকা হ'ব কিলো হয়। কিন্তু সেই মানে মূল্যটো অলপ প্ৰায় বাঢ়াই দিলে ভাল হয় আৰু সেনেকুৱা হয়। আমাৰ প্ৰডাক্টবোৰ কমো ওলায়। ত' ইয়াত মাটি আছে আপোনাৰ 7-8 বিঘামান, প্লাছ গছ আছে 400-500 ডালমান গছ হৈ যাব। ৰবৰৰ হেৰিটো কেতিয়াৰ পৰা মানে আমাৰ সেই কৰিব পৰা হয়, প্ৰডাক্ট মানে উৎপন্ন কৰিব পৰা হয়? প্ৰায় আমাৰ এপ্ৰিলৰ মাহৰ পৰা এতিয়া আমি ষ্টাৰ্টিং কৰোঁ এপ্ৰিলৰ পৰা। তাৰ পৰা প্ৰায় 9 মাহ আমি কাটিব পাওঁ। 9 মাহ কাটিব পাৰে যিখিনি প্ৰডাক্ট হয় সেইখিনি বিকি কিনে আমি চলি থাকোঁ। তুমি যে তাত দেখিলা সেইটো ৰবৰ দেখিছানে? সেই ৰবৰটো ইয়াত আনি আকৌ ইয়াত আমি 2-3 ইয়াত চেপা হয়। ইয়াত চেপি যোৱাৰ পিছত তাত যিটো পানী থাকে, এচিড পানী, সেই এচিড পানীটো আমি বাহিৰ কৰি দিওঁ। বাহিৰ কৰি দি আকৌ সেই যিটো ৰবৰ ডিজাইন দিব লগা হয়, ইয়াৰ পৰা আকৌ নি কেনে ইয়াত আমি ইয়াত চেপি দিওঁ। এইটো চাই লওক, ইয়াত চেপা হয়, ইয়াত এটা ডিজাইন আহে। চ' এই ডিজাইনটো দি উঠিহে আমি ইয়াত মানে কেনেকুৱা পানী এটোপো যাতে আমাৰ ৰবৰত ৰ'ব নোৱাৰে। ইয়াত কোনো কেমিকেল মিহাল নহয়, মিক্সিড নহয়। চ' এই ডিজাইনটোৰ কাৰণে আমি তাত কৰি দিছোঁ। চ' তোমালোকে এটা চাব পাৰা। আকৌ সেই ৰবৰটো আনি তাৰ পৰা ইয়াত আমি ধোৱা দিওঁ। ইয়াত ধোৱা দিয়াৰ কাৰণটো হৈছে মানে কি, এই যিটো তুমি ৰবৰ দেখিছা ন, এই ৰবৰটো যাতে ইয়াত ভেঁকুৰ নধৰে বা পোক পতংগ যাতে ইয়াত বাস নকৰে। চ' তাৰ কাৰণে আমি ইয়াত বা আৰু কালাৰিং হোৱাৰ কাৰণে এই বস্তুটো আমি ধোৱা দিয়া যায়। তেনেহ'লে ভিউৱাৰ্ছ, আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবচোন। আজি আপোনালোকক অন্য এটা বস্তু দেখুওৱাৰ আমি প্ৰয়াস কৰিলোঁ। অহাটো খণ্ডত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পোৱাৰ আশাৰে মই মানস কলিতাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।